হ'বলৈ পানী তুলিবৰ কাৰণে ওলাইছে গতিকে আশীৰ্বাদ কৰক যেনে কাম বন ভালে কুশলে জানো হৈ যায় আশা কৰি আপোনাৰ শ্ৰীচৰণক প্ৰাৰ্থনা কৰিছোঁ হৰি আউৰা উপকামনাৰ অৰ্থে ধৰিব আৰু একবাৰ ধৰিব চাউলটো এটাই ল চাউলটো ল'ম দে মই এইটো আইতাকে লগ দে এইটো আইতাকে চাউলটো ল মই কি লৈছে মামিয়ে ল কি এই হৰিটো নিব লাগিব না হৰিখিনি নিব লাগিব পানী তুলিবলে ৰাম কৃষ্ণ পানী তুলিবলে হৰি মোৰ যমুনা হ'ব তুই আগতো হ'ব হৈছে আৰু ইয়াতে নধৰে বন্ধু বান্ধৱীসকল আপোনালোকৰ কি খবৰ মোৰ খবৰ ভাল আপোনালোকৰ নিশ্চয় ভাল ভাগিনৰ আমি পানী তোলা আজি এয়া গণেশ মন্দিৰত আমি সকলোৱে পানী তুলিব আহিছোঁ এয়া মই চাকি লৈ আছোঁ আৰু সকলোখিনি গাড়ীৰ পৰা লাহে লাহে নামি আছে মই ভিডিঅ'টো ইয়াতে আৰম্ভ কৰিলোঁ এনে নামিলে এয়া আমাৰ কণ কণ কেইজনী কলহ লৈছে এয়া গণেশ মন্দিৰ নাজিৰা ঘাটৰ গণেশ মন্দিৰ ইয়াতে আমি পানী তুলিব আহিছোঁ একদম সেউজীয়া গছ গছনিৰে ভৰা পাণ তামোল তেল গণেশ মন্দিৰলৈকে গৈ আছোঁ একদম পাহাৰৰ মাজত মন্দিৰ ইয়াতে আগত গণেশ বাবাই পূজা দিব আহিছিলে এয়া গণেশ বাবা ইয়াতে চাকি বন্তি লগাই ৰজা মহাৰজা আগৰ তাৰপিছতে বনোৱা গণেশ মন্দিৰৰ চাৰিওফালৰ কাষটো চাওকচোন দেখিবলৈ ইমান ধুনীয়া এয়া নিজৰা বৈ আছে চাওকচোন পাহাৰৰ ওপৰত এইটো নিজে নিজে হোৱা গণেশ বাবা মন্দিৰ হয় বিৰাট জাগ্ৰত ইয়াতে আগতে গণেশ বাবাই পূজা দিব আহিছিলে পিছতহে মানুহখিনিয়ে গম পাইছে ইয়াৰ চাৰিওফালটো চাওকচোন গোটেই একদম গছাই গছ ভৰা সেউজীয়া পৰিৱেশটো ইমান ধুনীয়া মানে আহিলে ভাল লাগে এয়া নিজৰা কেনেকুৱা শব্দ হৈ আছে চাওকচোন
তুলিম। এয়া দৰাৰ বায়েক। পাত এক টুকুৰা দি পাই ধূপ আছে বাই এতিয়া ধূপটো গংগা মায়ক চাকি বন্তি লগাই আদৰিব লাগিব, তাৰপিছতহে পানী তুলিব পাৰে। গংগা মাক আহ্বান জনাব লাগিব। পানী পৰে ইপুৰে দিয়ে এইটো যদি নাভাঙিলা হয় আহিলা হয়। এবাৰ বনালা এইটো পানীতে দিব পাৰি। জ্বলাই দিয়া নাই পাইচোন ধূপটো। নহ'লে এটা এটাকে দিম নেকি মোৰ পানী নামি এযোৰ দি এযোৰ ইয়াত এটা এই ধূপটো পৰিছে বাই এটাকে দিলে পানী নাই না আকৌ আছে এই বাই এইটো দিলে হ এই আছে তামোল এইটো তাত দিয়ে জৰা পাত নাই তাতে চাইডত দি দিয়ে। নাহি পৰিবাই কিবা এখন পানী কটা কটাৰীখন ক'ত আছে অগ্নিকণ কণে কণে আকৌ হাবুচৰ বিয়া পাতিলে পাহৰিয়ে যাম সেইখিনি ওপৰত দি তলত সোমাই দিছে এবার একেবারে ভর্তি করা ভর্তি হল বুলি ভাবি ভর্তিয়ে চলছে পানীটো বরফত দিয়া নিচিনা লাগছে মেখেলা ভিজি গ'ল তোৰ আমার নিজেরা পানি কিনে কোনো আমাৰ পানী তোলা হৈ গ'ল। সকলো এতিয়া ঘৰত গৈ দৰাক গা ধুৱাম। সকলোৱে আহি আছে। আমি নিজে নিজে
এয়া গা ধোৱাব। এখন কাপোৰ উৰিবা দিবে তাতে মাকে ধৰি আনিব পানী থাকে পাঁচবাৰ ঘূৰালে হ'ব। খাটি লাগিব নহয় বাৰগান কিবা জানো গ্ৰহগতি আছে কাল দুখ গ্ৰহ দুখ এইবিলাক যাতে নামি যায় সুখ কাম সুখ মংগল যাতে হয়। ইয়াৰ ভিডিঅ' থাকিলে সকলোৱে দেখা নাপাওঁ ভিডিঅ' দিয়া নাই দিয়া নাই দিয়া নাই একেলগে ল নামাই দি ঠাণ্ডা নাই দে এইবিলাক পানী জুবিনদা দেখা নাই ভিডিঅ'টো যদি চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আজিলৈকে ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই।